Welcome to our channel. আমাৰ যিটো ৱাইনৰ বটল আছে হুইস্কিৰ বটল সেই হুইস্কিৰ বটল তিনিটা আমি আনিছোঁ আৰু আপোনালোকক আজি বহুত এটি সুন্দৰ ট্ৰিক দেখুৱাম কিন্তু সেই ট্ৰিকটো যাতে আপোনালোকে ঘৰত কোনেও ট্ৰাই নকৰে আমি প্ৰথমতে ইয়াৰ সৰুটো ট্ৰাই কৰি চাম আমি এয়া আমি সৰু বটলটো ল'লোঁ তাৰপিছত আমি ইয়াত পানী লোডিং কৰিম পানী ভৰাই আছোঁ পানী সম্পূৰ্ণৰূপে ঘৰুৱা আহিছে আপোনালোকে চাব পাৰে সম্পূৰ্ণ আৰু ইয়াত কোনো ক্ষয় ক্ষতি নাই তথা আগৰ পৰা ভঙা কোনো চিন নাই আপোনালোকে চাব পাৰে ইয়াত পানী সম্পূৰ্ণৰূপে ঘৰুৱা আহিছে আপোনালোকে তলত লক্ষ্য কৰি থাকিব এয়া চাব পাৰে বটলটো আমাৰ বটলটো সম্পূৰ্ণৰূপে ভাঙি গৈছে তলৰখিনি আৰু ইয়াৰ তাৰ ভিউৱাৰ্ছ আপোনালোকে দেখা পাইছে যে এই সৰু বটলটো আমি ভাঙি দেখুৱালোঁ এতিয়া আমি এই ডাঙৰ বটলটো ল'ম এই ডাঙৰ বটলটো আমি এতিয়া পানী ভৰাম ইয়াৰ ভিতৰত এতিয়া আমি বটলটো সম্পূৰ্ণৰূপে পানী ভৰাম এই বটলটো আমি আগৰ নিচিনাকৈ ভাঙিম পানী সম্পূৰ্ণৰূপে ভৰোৱা নাই পানী সম্পূৰ্ণ ভৰাম আৰু তাৰপিছত আপোনালোকে দেখা পাব ইয়াত তলত দেখি চাই থাকিব তলত পিনে এয়া চাওক এই বটলটো আমি সম্পূৰ্ণৰূপে ভাঙিবলৈ সক্ষম হৈছোঁ এই বটলটো চাওক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰো কৰি দিব আৰু এই ভিডিঅ'টোৰ পিছত আমি আকৌ এটি ভিডিঅ' দিবলৈ আগ্ৰহ কৰিম তেতিয়ালৈকে টাটা বাই বাই